আইও দেহি মই বাৰু এই দুখীয়া ঘৰখনত জন্ম হ'ব লাগেনে কিমান যে ফুটা কপাল মোৰ আৰু দেই কলেজততো সকলোৱে জানে মই বহুত ধনী ঘৰৰ ছোৱালী বুলি মোৰ পাপা বিজনেছমেন হয় বুলি কিন্তু মইহে জানো তেওঁ এজন খেতিয়ক হয় একো কামেই নকৰে অকল মালপানী খাই থাকে আৰু এইফালে মাটো অকল মোক বকিয়ে থাকে ভাবিছিলোঁ যেনেকৈ তেনেকৈ সেই চেহেৰাও আছে বোলো নিবিড় বোলাটোকে পতাওঁ কিন্তু সেইটো আকৌ সেই নিধি বোলাজনে কাঢ়ি লৈ গ'ল নহয় এতিয়া সেইটোকো নহ'ল মই কিন্তু পিছা নেৰোঁ আকৌ নিবিড়ৰ যেনেকৈ তেনেকৈ ধনী মাল এটা ফচাই ল'লে মোৰ লাইফটো ছেটেল আৰু মোৰ মা দেউতাৰো চিন্তা নাইকিয়া হ'ব জুপুৰিটোত আৰু কিমান থাকিম ভঙা চিঙা ঘৰ গোটেই পানীয়ে পৰি থাকে ৰাতি বৰষুণ দিলেতো শুবই নোৱাৰি ইমান অশান্তি হৈছে নহয় গোটেই ভৰি হাত অৱস্থা নাইকিয়া হৈ গৈছে কলেজত যদি গম পায় মই এনেকুৱা ঘৰৰ ছোৱালী বুলি কি যে হ'ব মোৰ ষ্টেটাছটো কি হ'ব ঠিক নাই তেতিয়া লগৰবিলাকে কেতিয়াবা থ'ব আহিলে তেতিয়া সেই ধনী ঘৰ তাৰ সেই মুখতে নামি দিওঁ কাৰণেহে সিহঁতে গম নাপায় সেইটোৱে মোৰ ঘৰ বুলি ভাবে আৰু এইটো ঘৰ যদি দেখে সি আচৰিত হ'ব আৰু মোক নমতাই হ'ব নেকি মোৰ ওপৰত যে কিমান যে হাঁহিব ঠিক নাই মোৰ আৰু ইমান ফুটা কপাল হ'ব লাগেনে চেহেৰাটো দিলে চবেই দিলে কিন্তু সেই ভাল ঘৰ এটাহে নিদিলে এনেকুৱা ভগা জুপুৰিটোহে মোৰ কপালত লিখা আছিলে আৰু দেউতাটো কাম এটা নকৰে নহয় অকল মানে মদ খাই খাই আহিব উৎপাত কৰিব আৰু মাজনী অকল চিঞৰ বাখৰ কৰি থাকিব মোৰ মানে ঘৰত থাকিবলৈ মন নোযোৱা হ'ল এতিয়া নিজৰ সেই ষ্টেটাছটো বজাই ৰাখিবলৈ কলেজৰ সকলোৰে আগত মানে নিজকে উচ্চ কৰি ৰাখিবলৈহে মই মিছা কথা কওঁ নহ'লেতো উপায়টো নাই নহ'লে কোনেও পাত্তাই নিদিব মোক কলেজত যিকেইজনী লগৰ আছে সিহঁতে মোৰ আগপিছ কৰি থাকে কেৱল মই ধনী বুলি ভাবিহে নহ'লেতো মোৰ আগপিছো নকৰে মোক চাগে মাতেই নলগাব এতিয়া কাপোৰ কানিনো ক'ৰ পৰা পাওঁ সেই মায়ে যি ঘৰত কাম কৰে সেই মালিকৰে ছোৱালীজনী কাপোৰবিলাক দি পঠিয়াৰ কাৰণেহে এতিয়া মই পিন্ধিবলৈ পাওঁ বেলেগ বেলেগ কাপোৰ নহ'লেতো মোৰ কাপোৰ আনি দিবলৈ মোৰ দেউতাৰ হাতত পইচা নাই এটকাটো নাথাকেই যিকেইটা পায় আৰু সেইকেইটা মদ পানী খাওঁতে উৰুৱাই দিয়ে আইও মোৰেনো ইমান ফুটা কপাল হ'ব লাগেনে এতিয়া সেই ধনী ল'ৰা এটা পতাইছিলোঁ নিবিড় ভাবিছিলোঁ মোৰ প্ৰেমত পৰিছে বুলি কিন্তু নাই সকলোবোৰ সপোন হৈয়ে ৰ'ল আৰু সি আকৌ সেই নিধিক জ্বলাবলৈকেহে মোক ভাল পোৱা নাটক কৰিছিলে এতিয়া বাৰু মই কি কৰোঁ মই কিন্তু নিবিড়ৰ পিছা নেৰোঁ কিন্তু আজি গৈ ঘৰ ওলামগৈ তাক যেনেকৈ হ'লেও মই ফচাবই লাগিব দুবেলা দুমুঠি ভাত খাই খাই মই থাকিব নোৱাৰোঁ দেই মোৰ সপোনবোৰ বহুত বেছি উচ্চ খাপৰ মই আৰু এইদৰে একদম এই ভগা জুপুৰিটোত থাকিব নোৱাৰোঁ আৰু সোনকালে ধনী ল'ৰা এটা পতাই মই ইয়াৰ পৰা গুচি যামগৈ মা দেউতাৰ যি হয় হ'ব আৰু মই পিছত পইচা পাতি দি থাকিম নহয় ধনী ঘৰলৈ বিয়া সোমালে আৰু ল'ৰাটোকো সেই নিবিড়কো মিছা কথাই ক'ব লাগিব মই যদি বিয়া সোমাওঁ পিছত গম পালেও পাব একো নাই নহয় গম পালেও এই সপোনবোৰ পূৰা হ'বলৈ মই কিন্তু মোৰ নিজৰ প্লেনত ফ'কাছ কৰিব লাগিব নিবিড়ক সোনকালে মোৰ প্ৰেমৰ জালত ফচাব লাগিব প্ৰথমে মই এই নিধি বোলাজনীক সেই মোৰ ৰাস্তাৰ পৰা আঁতৰাব লাগিব নহ'লে কিন্তু মই নিবিড়ৰ কাষ চাপিব নোৱাৰোঁ তাই থাকিলে সিহঁতৰ মাজত এনেকুৱাকৈ সন্দেহ একদম সৃষ্টি কৰিম নহয় সিহঁতে মানে আঁতৰি যাবই লাগিব ইটোৱে সিটোৰ পৰা তেতিয়া গম পাই যাব চাইলি কি বস্তু অ ল'ৰা ইয়াত বহি কি কৰি আছ কাৰ মূৰটো ভাবি আছ মা তুমি আৰু মোক খং উঠাই থাকিবা দেই ৰাতিপুৱা বকনিখন নেমেলিবাচোন সেই দেউতাৰে মদ পানী খাইতো ৰাতি উৎপাত কৰি থাকেই আকৌ ৰাতিপুৱা হ'লে তোমাৰ বকনি ষ্টাৰ্ট হৈ যায় মানে তাই কথা শুনা বকনি নেমেলিবিচোন বুলি কৈছে এইদৰে কাম বন এটা নকৰ অকল বহি খাই বহি শুই থাক আৰু ষ্টাইলখিনি কি চাবি গোটেইজনী যেন একদম সৰগৰ অপেশ্বৰীজনীহে একদম এই থিয়গুৰ মাৰি দিলে ক'ৰবাত পৰিবিগৈ এনেকৈ ভৰি ওপৰত ভৰি দিলি বহি থকাতকৈ সেই ঘৰৰ কাম দুটামান কৰিব নাজানো এই মাৰেজনীয়ে কিমান কৰিম মই কিবা এই ঘৰৰ কাম চাম কৰিবলৈ জন্ম লোৱা নাই নহয় এই জুপুৰিটোত জন্ম দিলা এই ধনী ঘৰৰ মানুহ এটালৈ বিয়া সোমালে কিহে পাইছিলে সেইটোকে ভাবোঁ এই তোৰ বাপেৰে তোলৈ মই কিয় বিয়া সোমালোঁ জানো এই মদাহীটোলৈ গোটেই ৰাতি মদ পানী খাই পিনে উৎপাতখন কৰি থাকে দিনত হ'লে কাম কৰিবলৈ যাওঁ ৰাতি হ'লে সেইটোৰ কথা শুনিবলগীয়া হয় একদম মই কি কৰিবলৈ বিয়া সোমালোঁ মোৰ মানে মাথাটো গৰমেই হৈ যায় ভাবিলে আৰু তইতো একেই বাপেৰৰ গতে একো কাম বন এটা নকৰ অকল ষ্টাইল মাৰি ঘূৰি ফুৰ সেইদৰে ঘূৰি ফুৰিলে হ'ব মই হ'লে ঘৰৰ গোটেইবোৰ কাম কৰি মৰিছোঁ সেই মানুহৰ ঘৰতো কাম কৰিবলৈ যা ঘৰৰ কামো কৰ তহঁত দুইটাক একদম বনাই খোৱা সেইখন কৰিবলৈ মই জন্ম দিছিলোঁ তুমি বকি নাথাকিবাচোন ৰাতিপুৱা উঠাৰ লগে লগে কিয়নো বকিবলৈ ষ্টাৰ্ট কৰা বাৰু এনেই মাথাটো গৰম হৈ আছে মোৰ কথা এটা ভাবি আছোঁ তাতে সি আকৌ তোমাৰ বকনিখিনি শুনি আৰু মাথাটো গৰম হৈ গৈছে ভাল কথা ক'লে মাকে বকিছোঁ বুলি কয় বাপেকটো একে জীয়েকো একে আৰু মই কিবা শুনি লোৱা তুমি মই যে কাম নকৰোঁ বুলি কোৱা মই কিবা নিজৰ সেই ফিগাৰটো মেইনটেইন কৰি ৰাখিছোঁ যাতে ধনী ল'ৰা এটা ফচাব পাৰোঁ নহ'লে কিন্তু তোমালোকৰ এইটো গতিয়ে হৈ থাকিলে মই হ'লে একো কৰিব নোৱাৰোঁ পাই পিছত হ'লে মই এৰি থৈ গুচি যামগৈ কিন্তু ইমান দিনৰ পৰা যে শুনি আছোঁ ধনী ল'ৰা এটা পাতাম আজিলৈকে সেই জোৱাৰ মুখে দেখি নাপালোঁ কোনো ধনী ল'ৰা এটা লাগিব সেই খুব ফকতীয়া সেইটো আলু বেচা সেই নেমু বেচা সেইকেইটাৰ লগতহে কথা পাতি থাকক ধনী ঘৰৰ ল'ৰা এটা ফচাব নোৱাৰে হ'লে সেইবিলাক কথা কি চাবি তাই আলু বেচা সেই নেমু বেচা সেইকেইটাৰ লগত কথা পাতি নথকা হ'লে মোবাইলৰ ৰিচাৰ্জ মোক কোনে কৰি দিলে হয় এই ঘৰত যে কেতিয়াবা চব্জি তব্জি লৈ আহোঁ সেইবিলাক কাৰ জহত আনি দিছোঁ সিহঁতৰ জহতহে আনি দিছোঁ আৰু সেইদিনা যে কলেজত মিটিং হৈছিলে মই নগ'লোঁ কিবা কৈছিলে নেকি টিচাৰে দেহি তুমি যে নগ'লা বহুত ভালেই কৰিলা তুমি যিহে লেতেৰি পেটেৰিকৈ যোৱা এই কাম কৰিবলৈ ইমান লেতেৰি পেটেৰি হৈ যাব লাগেনে কলেজলৈ ভাগ্য ভাল মই সেইদিনা মাহীক মাতি দিলোঁ নহ'লেতো মই লাজে পালোঁ হয় আৰু মোক চবেই তাত ধনী ঘৰৰ ছোৱালী বুলিয়ে জানে আৰু এইদৰে তোমাক এইটো ড্ৰেছত দেখিলে আৰু হৈছে আৰু মোৰ ষ্টেটাছ একোৱেই নাথাকিব এতিয়া মোক লৈ লাজ কৰিছ মই যদি সেই বেলেগৰ ঘৰত কাম কৰি নোখোৱাকৈ তেনেহ'লে সেই পেট পূজা কৰিবলৈ ভাত মাতি নাথাকিব গম পাবি কিমান যে বেলেগৰ ঘৰত গৈ খাটি থাকোগৈ নহয় ৰাতিপুৱাৰ পৰা গৈ ৰাতিলৈকে আকৌ আহি ঘৰত ভাত বনাওহি কিমান যে কথা শুনিব লগা হয় বেলেগৰ ঘৰত কাম কৰিলে আৰু চাফ চিকুণকৈ যাব কৈছ সেই পইচাই নাথাকে আকৌ দুবেলা তুমি খাবলৈ হয়হে আৰু কাপোৰ কানিনো ক'ৰ পৰা কিনো তোৰ কাৰণেতো আনিয়ে দিওঁ সেই মালিকনী ছোৱালীজনীৰ ভাগৰ কাপোৰ কানিবিলাক ইমানকৈ আনিয়ে দিছোঁ নিজৰ কাৰণেহে নাই আকৌ মোৰ
তুমি সেই মালিকনী জীয়েকৰ কাপোৰবোৰ আনি বৰ ডাঙৰ কাম কৰা নাই। সেই আজিলৈকে বিহু বুলি নতুন সেই কাপোৰ এযোৰ লৈ নাপালোঁ, অকল সেই মালিকনী জীয়েকৈ দিয়া সেই কাপোৰবোৰে পিন্ধি থাকোঁ। ইমান যে খং উঠে নহয় মোৰ, কলেজত কিমান নিউ ড্ৰেছ পিন্ধি আহে। মই সেই ভাগ্য ভাল মালিকনী জীয়েকৈ সেই কাপোৰখিনি পাওঁ, নহ'লেতো তাকো মোৰ পিন্ধিবলৈ নাছিলে একো। মোক চম্ভালি কথা কবি দেই, মোৰ আগত এইবিলাক কৈ নাথাকিবি আকৌ। মই আনি দিছোঁ যিখিনি পাৰিছোঁ। সেই দেউতাৰক কবি আকৌ, অকল মদ পানী খাই সেই পইচাবোৰ খৰচ কৰি থাকে। আৰু জীয়েকৰ ষ্টাইলবোৰতো কি চাবি, ধুন পেচবোৰ। মই এইবোৰ পুৰাই থাকিবলৈ মই কিবা সেই কাম কৰাগৈ নাই। মই দুবেলা দুমুঠি সেই যেনেকৈ তেনেকৈ খাব পাৰিলে হ'ব মোৰ কাৰণে। সেইটো কাৰণে কওঁ আকৌ, সেই দুখীয়া মানুহলৈ বিয়া সোমাব নালাগিছিলে নহয় জীয়ৰীতে। এতিয়া মোৰো এনেকুৱা অৱস্থা হৈছে, নিজৰো এনেকুৱা অৱস্থা হৈছে। সেই ৰাতি শুলে পানী পৰা ঘৰত শুব লাগে। বোলে যে পাইছা সেয়া যথেষ্ট, নহ'লে একো নাপাবি আকৌ মোৰ খং উঠিব লাগিলে। হ'ব তুমি এতিয়া মোৰ লগত লেকচাৰ মাৰি থাকিব নালাগে, কামলৈ যোৱা। গৈছোঁ বাৰু কামলৈ। সেই পিছফালে টিউবৱেলৰ সেয়াতে সেই হাঁহকেইটা চৰি আছে, সেই ভাত অকণমান দি দিবি আৰু কাঁহী বাতি কেইটামান থৈ আহিছোঁ, ধুই থবি। অকল খাই বহি থাকিলে নহ'ব। হ'ব বাৰু এতিয়া তুমি যোৱা, ধুই থবি আকৌ কাঁহী বাতিকেইটা। মই আকৌ কামৰ পৰা আহি সেইবিলাক ধুবলৈ নাই আকৌ। আইঐ দেহি কি যে ফুটা কপাল আৰু মোৰ দেই। এই ভাত খাই এতিয়া কাঁহী বাতি ধুব লাগে, হাঁহক সেই ভাত দিব লাগে। এই হাঁহকেইটা ডিঙি টেপি কেতিয়াবা মাৰি পেলাব মন যায়, যিহে লেতেৰা কৰে নহয়, একদম খঙে উঠি যায় মোৰ। পাৰিতো নাই, দুখীয়া ঘৰত জন্ম লৈছোঁ যেতিয়া নেকি কৰিবই লাগিব। সেই কাঁহী বাতিকেইটা সোনকালে ধুই লগে। আকৌ নিবিড়হঁতৰ ঘৰলৈ যাম বুলি ভাবিছোঁ নহয়, সোনকালে যাব লাগিব। আজি যদি যোৱা নহয় তেনেহ'লে যাব নোৱাৰিমেই আৰু কেতিয়াও। কাঁহী বাতিকেইটা ধুই হ'লে সেই টেঙা মাৰি পিনে নখকেইটা ধুই ল'ব লাগিব। নখকেইটা আকৌ লেতেৰা পেতেৰা হৈ থাকিলে বেয়া লাগিব নহয়। সেই 10 টকীয়া নেইল পলিচ এটা মায়ে আনি দিছিলে, সেইটোকে লগাব লাগিব অকণমান নখত। হাই দেহি এতিয়া কাঁহী বাতিকেইটা ধুই লগে পাই, উঠিবলৈ মন যোৱা নাই, ইমান এলাহ লাগিছে নহয়। ল'ৰা মাৰে কেনি গ'ল হয়, ৰাতিপুৱাৰে পৰা দেখি পাবলৈ নাই যে। দেউতাই মানে আকৌ সেই মদ পানী খাই আহিলে, ইমান ৰাতিপুৱা খালেহি নহয়। এইকেইদিন মানে বেছিয়ে হৈছে আৰু তেওঁ দেই। দেউতা তোমাৰ অলপো লাজ নালাগেনে? ইমান পুৱাই সেই মদ পানী খাই আহা, আৰু মা কামলৈ গৈছে। এই মালতী আকৌ কামলৈ গ'ল নেকি? এইটো লাজ মানে কি বস্তুনো? এইটো আকৌ চিনিয়ে নাপালোঁ নহয় ডেকা কলৰে পৰা। মদৰ নিচাত একো গমেই পোৱা নাই মানে কি হৈ আছে পৃথিৱীত। বেছি কথা নকবি দেই। সেই সোনকালে ধনী ঘৰ ল'ৰা এটা পতা, সোনকালে সেই মোৰ মদ পানী খোৱা যোগান ধৰ, আকৌ পইচা 2 টকামান দিবি, তেতিয়াহে আকৌ মোৰ ভাল লাগিব নিজৰ ছোৱালী হিচাপে চিনাকি দিবলৈ। ৰাম ৰাম ৰাম, গোটেই মদৰ গোন্ধ মানে ইয়ালৈকে আহিছে দেই। মই হ'লে বৰ অশান্তি পাইছোঁ। এইখন ঘৰতে মই জন্ম ল'ব লাগিছিল নে? 4 बोतल वोडका काम मेरा रोज का ना कोई मुझे रोके ना किसी ने रोका। ওলা যাম মানে ভাত বাঢ়ি যাগৈ, ভোক লাগিছে মোৰ। ভাত বাঢ়িয়ে থৈ গৈছে মায়ে, সেই খাই লওক গৈ। মই মালতীজনী বৰ ভাল আকৌ দেই, তাই মোৰ কাৰণে ভাত বাঢ়ি থৈ যায়। কিন্তু মানুহজনীয়ে যিমান গালি পাৰিলেও কিডাল হ'ব, ভাতটো খালি সময়মতে দি থৈ যায় তাই। মই বুলিহে এইখন ঘৰত আছোঁ দেই, বেলেগ খোৱা হ'লে কেতিয়াবা এইখন ঘৰ এৰি গুচি গ'লগৈ হ'লে। ইমান অশান্তি নহয়, গোটেই মদৰ একদম গোন্ধত থাকিব নোৱাৰা হৈছোঁ আৰু। ৱাও, নিবিড়হঁতৰ ঘৰটো ইমান ডাঙৰ, ইমান ধুনীয়া। মইতো ভবাই নাছিলোঁ পাই ইমান ডাঙৰ ঘৰ হ'ব বুলি। সি মানে সঁচাকৈয়ে বহুত ধনী ঘৰৰ ল'ৰা দেই। ইয়াক কিন্তু ফচাব পাৰিলে মোৰ লাইফটো ছেট আৰু। যদি নিবিড়ে মোকেই বিয়া পাতে তেন্তে মইতো এইখন ঘৰৰ মালিকনী হৈ যাম ন। মোৰ আৰু তেতিয়া টেনশ্যন নাই আৰু, কাম বনো কৰিব নালাগে, সেই পানী পৰা ঘৰতো শুব নালাগে, আৰু মা দেউতাৰো টেনশ্যন নাইকিয়া হ'ব। দুবেলা দুমুঠি অকল ভাত সোপাকে খাই মোৰ মানে অৱস্থা কাহিল হৈ গৈছে আৰু। ভাল কিবা কিবি বস্তুহে খাব মন গৈছে। সেই পইচা নাই নহয় আকৌ এতিয়া হোটেলত সোমাই কিবা কিবি খাবলৈ। সেই নিবিড়ক ফচাব পাৰিলেহে আৰু পিছত পইচা পাতি সকলোবোৰ পাই থাকিম। এতিয়া সোনকালে নিবিড়ৰ ওচৰৰ পৰা আহোগৈ পাই, নিবিড়ক অলপ দম দি থৈ আহোগৈ। দম মানে কিনো আৰু, তাক অলপ ফুচলাবলৈ ট্ৰাই কৰিম। সি ফুচল খাই যাবও পাৰেতো। এবাৰ যদি সি মোৰ হাতৰ মুঠিত আহি যায় তেনেহ'লে তাক মোৰ হাতৰ মুঠিৰ পৰা যাবলৈ নিদিওঁ আৰু। যদি মই পিছে ঘৰত সোমাওঁতে মাকে মোক সোমাবলৈ নিদিয়ে তেতিয়া কি হ'ব? মই বাৰু নিবিড়ৰ লগৰ বুলি কৈ দিম, তেতিয়া সোমাব দিবই নহয় তেওঁ। মাকৰ চে মোৰ কি মতলব? মোৰতো নিবিড়ছেহে মতলব। পিছত এনেও সেইজনী মই যদি এখন ঘৰৰ মালিকনী হওঁ, মাককতো মই নকৰানি কৰিয়ে ৰাখিম। নিবিড়, নিবিড় তুমি ক'ত আছা? এইজনী আকৌ কৈ ছোৱালী ইমান ৰাতিপুৱাই ইমান খঙত নিবিড়ক বিচাৰি আহিছে যে, নিবিড়ে আকৌ কিবা কৰিলে নেকি? ভণ্টি তুমি ক'ৰ হৈছা বাৰু? নিবিড়ৰ লগত কিবা কাম আছিলে নেকি? মই নিবিড়ৰ ফ্ৰেণ্ড হয়। আপুনি কি নিবিড়ৰ মাক নেকি? মোৰ নিবিড়ৰ লগত কথা কেইটামান আছিলে। নিবিড়ৰ ৰুমটো কোনফালে আছে বাৰু? কেনেকুৱা ছোৱালী ইমান ততাতৈয়া কৰি আছে, আৰু নিবিড়ৰ ৰুমটো কোনফালে আছে বুলি সুধিছে? নকলেও কথাটো বেয়া হ'ব নহয়। সেই ওপৰতে আছে নিবিড়ৰ ৰুমটো, ইয়াৰ পৰা গৈ লেফ্ট চাইডে আছে। এই ছোৱালীজনীক সেইদিনা কলেজত দেখিছিলোঁ নেকি? সেই চাইলি নে কি বুলি কৈছিলে, মাকে মানে সি মাতি থাকোঁতে শুনিছিলোঁ। সেইজনী হয় তাই, নিশ্চয় সেইজনীয়ে, মই ধৰিব পাৰিছোঁ। ইমান খঙত যে আহিছে আজি নিবিড়ৰ ওচৰলৈ, কিবা কৰিলে চাগে নিবিড়ে, সেইটো কাৰণে ইমান খঙত কৈছে। আৰু আচৰিত ধৰণৰ ছোৱালী পাই, অলপো মিনাৰ্ছে নাই, কেনেকৈ ডাঙৰ লগত কথা পাতিব লাগে সেইটো নাজানে। মাকজনীয়ে কথা বতৰাবোৰ কেনেকুৱা আছিলে, জীয়েকৰটো তেনেকুৱা হ'ব ন। নিধিয়ে আজি ফোনটো ৰাতিপুৱাৰে পৰা ৰিচিভ কৰা নাই, কি হ'ল জানো? ইমান কল কৰি আছোঁ, কল বেকো কৰা নাই। চাইলি তুমি ইয়াত যে, আৰু মোৰ ৰুমত কিদৰে আহিলা? কোনে তোমাক আহিবলৈ ক'লে ইয়ালৈ? মন গ'ল, সেইটো কাৰণে মই নিজে আহি দিলোঁ। তুমি বেয়া পাইছা নেকি? আৰু এইদৰে তুমি মোৰ বিচনাত বহি দিছা যে, বিচনাৰ পৰা উঠাচোন। এইদৰে মই কোনোবা বিচনাত বহিলে ভাল নাপাওঁ। তুমি তাক এইদৰে ক'ব আহিছা? আৰু মই বিচনাতহে বহিছোঁ। কিবা তোমাক সুধিব নালাগে নহয়, সেইটো বহো নে নবহো, এইবিলাকতো পিছত মোৰে হ'ব ন। আৰু এতিয়া এটা কথা কৈলোঁ শুনা, মই ইমান দূৰৰ পৰা যে তোমাৰ ওচৰলৈ আহিছোঁ, তুমি খুচে হ'ব লাগে। তুমি যে একদম খংহে কৰিছা। বাইদেউ এইবিলাক বাদ দিওঁ। মই পিছে ইয়ালৈ আহিলোঁ, তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন? চোৱা চাইলি, এইদৰে মোৰ পাৰ্মিশ্যন নোলোৱাকৈ মোৰ লগৰ কোনোবা মোৰ ঘৰলৈ আহিলে মই বেয়া পাওঁ। তুমি যে
কিন্তু কথাবোৰ কোৱা নহয় মইতো তোমাৰ লগৰ নহয় ন মইতো তোমাতকৈ তোমাৰ লগৰবিলাকতকৈ মানে বহুত ওপৰত ন তোমাৰ বাবে চাইলি তুমি এইবিলাক কি কৈছা মই হ'লে একো বুজি পোৱা নাই তুমি কি ক'ব খুজিছা তুমি এনে এক্টিং নকৰিবাচোন তুমি সঁচাকৈ বুজা নাই নে বুজি নোপোৱাৰ এক্টিং কৰিছা মই সঁচাকৈ কৈছোঁ আই চুৱেৰ মই একো বুজি পোৱা নাই তুমি কি ক'ব খুজিছা ভালকৈ খুলি কোৱাচোন কি ক'ব খুজিছা নিবি তুমি সঁচাকৈ বুজা নাই নে মই তোমাক কি ক'ব খুজিছোঁ তোমাৰ গালত ধৰি মই এতিয়া বুজাই দিওঁ নে মই কি ক'ব বিচাৰিছোঁ চোৱা তুমি মোক ভাল পোৱা মই জানো আৰু ময়ো তোমাক বহুত ভাল পাওঁ সেইটো কাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ চাইলি তুমি এইবিলাক কি কৈছা আৰু হাতখন মোৰ গালৰ পৰা আঁতৰোৱা মই এইবিলাক অশান্তি পাওঁ এইবিলাক কৰিলে ঠিক আছে বাৰু তুমি বেয়া পাইছা যদি আঁতৰাই দিছোঁ কিন্তু তুমিওতো মোক ভাল পোৱা ন তুমি মিছা কথা কিয় কৈছা তুমিতো সেইটো কাৰণে মোক ভাল পোৱাৰ কাৰণেতো সেইদিনা মোৰ লগত শ্বপিঙলৈ গৈছিলা মোৰ লগত কফি শ্বপত গৈছিলা কথা পাতিছিলা কলেজত চোৱা চাইলি তোমাৰ চাগে কিবা ভুল হৈছে মই তোমাক ভাল নাপাওঁ আৰু নিধিক জ্বলাবলৈহে মই এইবিলাক কৰি আছিলোঁ তোমাৰ লগত কথা পাতিছিলোঁ নহ'লেতো মোৰ তোমাৰ লগত কথা পতাৰ কোনো প্ৰয়োজনেই নাছিলে তুমি কিন্তু ভাল জব কৰা হা ধেমালি নকৰিবাচোন সঁচাকৈ কোৱা তুমি মোক ভাল পোৱা নে নোপোৱা মই কিন্তু তোমাক বহুত ভাল পাওঁ আকৌ চাইলি মই তোমাক অলপো ভাল নাপাওঁ এজ এ ফ্ৰেণ্ড হিচাপে ভাল পাওঁ বাট নট লাইক এ গাৰ্লফ্ৰেণ্ড হ'লতো বুজি পালা নহয় মই কেৱল নিধিক ভাল পাওঁ আৰু নিধিকে ভাল পাই থাকিম হোৱাট ডু ইউ মিন কি ক'ব খুজিছা মানে তুমি ক'লোৱে দেখোন মই নিধিক ভাল পাওঁ আৰু তোমাক ভাল নাপাওঁ বুলি হাউ ডেয়াৰ ইউ তুমি সেই দৌকৰী ছোৱালীজনীৰ কাৰণে মোৰ লগত এনেকুৱা কৰিছা তাইৰ মাজত কি এনেকুৱা আছেনো যিটো মোৰ মাজত নাই মোৰতো ধুনীয়া চেহেৰা আছে গুড লুকিং হয় পঢ়া শুনাও ভাল সেই দেখা শুনাও ধুনীয়া ঘৰৰ অৱস্থা পাতিও ভাল কিন্তু তথাপি তুমি সেইজনীৰ প্ৰেমতে পৰি আছা যে মোক তুমি কিয় ভাল নোপোৱা চোৱা চাইলি তেনেহ'লে শুনা মই তাইক কিয় ভাল পাওঁ তোমাৰ মাজত যিখিনি নাই তাইৰ ওচৰত সকলো আছে তাইৰ মেনাৰ্ছ ভাল তাইৰ ব্যৱহাৰ পাতি ভাল তাই সকলোকে সহজ সৰলকৈ লৈ কথা কোৱাৰ ধৰণটোৱে তাই বেলেগ তুমিতো সেইখিনি তাইৰ সম্পূৰ্ণ অপজিট সেইটো কাৰণে মই তোমাক ভাল নাপাওঁ চোৱা নিবি তুমি মোৰ লগত সেই দৌকৰী ছোৱালীজনীৰ কাৰণে এনেকুৱা কৰিছা নহয় তুমি কিন্তু পস্তাব লাগিব আকৌ এবাৰ ভাবিছোৱা তাত ভাবিবলগীয়া কিটো আছে মই যিটো সঁচা সেইটোৱে কৈছোঁ মইতো নিধিক বহুত ভাল পাওঁ ন আৰু তাইও মোক বহুত ভাল পায় মই তাইকে বিয়া পাতিম তাইৰ বাহিৰে মই আৰু কাকো ভাল পাব নোৱাৰোঁ তুমি সেই দৌকৰী ছোৱালীজনীৰ কাৰণে মোৰ লগত আজি এনেকুৱা কৰিছা তুমি কিন্তু বহুত পস্তাব লাগিব এদিন কান্দি কান্দি মোৰ ভৰিত পৰিব লাগিব চোৱা চাইলি তুমি যি কৰা কৰি থাকা কিন্তু মই যিটো সঁচা সেইটোৱে কৈছোঁ মই নিধিৰ বাহিৰে কাকো ভাল পাব নোৱাৰোঁ আৰু ভালো নাপাওঁ ময়ো চাই ল'ম তুমিনো মোক কেনেকৈ ভাল নোপোৱাকৈ থাকা চাইলি আকৌ যিটো বিচাৰে সেইটো লৈহে এৰে আকৌ মনত ৰাখিবা এই ছোৱালীজনী বাৰু পাগল হ'ল নেকি এইটোৱে ঘপকৈ আহি মোক যে যিটোবোৰ শুনাই থৈ গৈছে আৰু তাইকতো মই ক'লোৱে ভাল নাপাওঁ বুলি তাই কিয় ইমান জিদ ধৰি আছে মই মানে সেই নিধিক জ্বলাবলৈকে তাইৰ লগত কথা পাতিছিলোঁ ভুলেই কৰিলোঁ চাগে বহুত ডাঙৰ পাই কিনো বিপদ চপাই ল'লোঁ নহয় মোৰ কাৰণে নিজৰ কাৰণে ভয় নালাগে কিন্তু নিধিক কিবা কৰি দিব বুলিহে ভয় লাগে এই ছোৱালীজনীৰ যেনেকুৱাহে পাগলপন্থীবিলাক দেখিছোঁ তাই যে নকৰিব ঠিকেই নাই নিধিক মই এই সকলোবিলাক কথা সোনকালে ক'ব লাগিব নহ'লে কিন্তু এই ষ্টাইলে আমাৰ ৰিলেশ্যনশ্বিপটো বেয়া কৰিবলৈ যিকোনো পৰ্যায়ত যাব পাৰে তাইৰ চকুত যিটোহে জুনুন দেখিছোঁ মোক পাবলৈ তাই মোৰ কিন্তু ভয় লাগি গৈছে এনেকুৱা জুনুন মই আগতে কাৰো চকুত দেখা নাছিলোঁ পাই তাই যি হ'লেও কৰি দিব পাৰে মোক পাবলৈ অলপ মেণ্টেলি আছে নেকি ছোৱালীজনী সেই ভয় লাগি গৈছে মোৰ মাৰ লগতো কথা পাতিব লাগিব এই বিষয়ে নিবি তোমাৰ সেই ফ্ৰেণ্ডজনী আহিছিলে ইমান উচাত মাৰি গ'লগৈ যে নবহিলেও মই বহিব কৈছিলোঁ কিবা ক'লা নেকি তুমি সেই ছোৱালীজনীৰ নাম চাইলি আৰু তুমি চাগে তাইক দেখিছা সেই মিটিঙৰ দিনা কলেজত দেখিছিলা নহয় তুমি আহি যে মোক কৈছিলা আৰু সেই ছোৱালীজনী পাগল হৈছে নেকি অলপ মোক ভাল পাওঁ কৈ আছে মোক কিন্তু পাবলৈ যি হ'লেও কৰিব পাৰে তাই সেই বুলি কৈ থৈ গৈছে মোক বেটা তুমি কিন্তু সাৱধানে থাকিবা দেই এনেকুৱা ছোৱালীবিলাক বৰ ভাল নহয় তাই যিটোহে যেনেকুৱাহে ব্যৱহাৰ পাতি উচাত মাৰি থৈ গৈছে পাই আচৰিত ধৰণৰ ছোৱালী মই কিন্তু এনেকুৱা ছোৱালী হ'লে আজিলৈকে দেখা নাই ময়োতো আচৰিত হৈ গ'লোঁ তাই যিদৰে আহি পিনে মোৰ ৰুমত সোমাই দিছেহি এইদৰে আজিলৈকে কোনো মোৰ ৰুমত সোমাই পোৱাহি নাই মই আকৌ ভাবিছোঁ কোনেনো তাইক সেই বোলো পাৰ্মিশ্যন দিলে মোৰ ৰুমত সোমাবলৈহি মই আকৌ তুমি ক'লা বুলি নাজানো নহয় আৰু জানা নাই মা মোৰ যে নিজৰ ভয় নালাগে সেই নিধিৰ কাৰণেহে ভয় লাগে তাইক যদি কিবা কৰি দিয়ে এই চাইলিয়ে একো নাই তুমি চিন্তা নকৰিবা তুমি আছাই দেখোন নিধিৰ লগত এনেও একো কৰিব নোৱাৰে তাই মা মই নিধিহঁতৰ ঘৰৰ পৰা আহোগৈ নিধিক সকলোবোৰ কথা কৈ থোৱা আহোগৈ যোৱা তেন্তে তুমি নিধিক এলাৰ্ট কৰি থ'বা ঠিক আছে মা মই আহিছোঁ